নমস্কাৰ অসমীয়া এক্সপ্ৰেছন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি 2023ত পইচা সেভ কৰাৰ কেইটামান সিম্পল ৰেজলিউচনৰ ওপৰত ডিসকাস কৰিম প্ৰথমতে ইনভেষ্ট অল সাৰপ্লাসেছ মানে অলপকৈ সেভিং কৰিও আপুনি বহু টকা জমা কৰিব পাৰে যদি আপোনাৰ সেভিং কৰা হেবিট আছে খুব ভাল যিমানবোৰ ধনী মানুহ তেওঁলোকে এটা বস্তুত বহুত জোৰ দিয়ে সেয়া হ'ল সেভিংছ সেকেন্ডলি মাহত এটলিষ্ট নিজৰ এটা এছেট এক্সেল शीटত ৰেকৰ্ড কৰিব যদি আপুনি যিকোনো বস্তু ৰেকৰ্ড ৰাখে সেয়া ভাল কথা যদি আপুনি এখন ব্যালেন্স शीट বনাই নিজৰ দেন ইট উইল বি বেটাৰ ফৰ ইউ তাত ডেট ওয়াইজ আপোনাৰ যি এক্সপেন্স খৰচা সেইখিনি লিখি থব তাত পইচা হাতত আহিলেও লিখিব দুয়োটাই কেতিয়াবা আমি লগাতকৈ বেছি খৰচ কৰি দিও আৰু আমি গমেই নাপাও সো ব্যালেন্স शीट চালে তেতিয়া সকলো হিচাপ গম পাই যাব থাৰ্ডলি সেই বেংক একাউণ্টবোৰ চাব যিবোৰৰ আপোনাৰ দৰকাৰ নাই বেংক একাউণ্ট বেছি থাকিলে লাভো আছে লোকসানো আছে কিছুমানে কয় যে যিমান পাৰা বেংক একাউণ্ট খোলা কিন্তু সেইবোৰৰ কৰিব কি মেইনটেনেন্সতো পইচা যায় এটিএমৰো পইচা যায় কিবা ইনভেষ্টমেন্ট যদি লিংক থাকে তেতিয়া বেলেগ কথা কিন্তু এনেই ৰখাবোৰ বন্ধ কৰি দিব ম্যাক্সিমাম 3টা বা 2টা Fourthly, resolve to make all gifts on all occasions in cash. মানুহে সকলোতকৈ বেছি ভাল পায় পইচা তাৰোপৰি worst gift বুলি বহুতে কয় বুকে বহুতে ভাবে বুকে দিয়াতকৈ পইচাই দি দিলা হয় বুকেৰ কৰিব কি সো এই বুকে দিয়াৰ যি ওয়েস্টাৰ্ণ ষ্টাইল সেইটো বহুতে বেকাৰ বুলি কয় ইউজলেছ বুলি কয় সো কামত আহা গিফ্ট কিনিব ফিফথ পোষ্টপন দ্য স্পেন্ডিং ডিসিজনস যদি আপোনাৰ বহুত পইচা খৰচ কৰিব মন যায় আছে যেনে কিছুমানে গাড়ী কিনি লয় গাড়ী হলনি কৰি থাকে টাইম টু টাইম সো কাৰ মেইনটেইন কৰাত বহুত খৰচা হয় আৰু যদি খৰচা নকৰে তেনেহলে গাড়ী এটা জায়গাতে পৰি থাকিব বেছিকৈ ইউজ কৰিলেও বেছিকৈ মেইনটেইন কৰিব লাগিব যদি আপোনাৰ পইচা বহুত আছে দেন কাৰ লৈ লব কিন্তু যদি পইচা ইমান নাই কিবাকে জমা হল কেইলাখমান ফুৰ্তিতে গাড়ী এখন ল বুলি ললে লোনত হেইটোতকৈ বেছি ষ্টুপিডিটি একো হ'ব নোৱাৰে ভাল ইনকাম কৰি আছে যদিহে কাৰ লব কাৰোবাক ইমপ্ৰেছ কৰিব কাৰণে নহয় মানুহে ইনভেষ্ট কৰিব খুজিলে প্ৰপাৰ্টি ল'ব লাগে যদি পইচা আছে প্ৰপাৰ্টি ল'ব লাগে কাৰণ তাৰ দাম বাঢ়ি থাকে নেক্সট এটা কথা কও পইচা ধাৰ কাকো নিদিব নিজৰ ইনকাম কাকো নকব ৰিলেটিভে হওক বা জুনেই নহওক নিজৰ ইনকাম ডিসক্লোজ নকৰিব কাৰণ মানুহে আপোনাক পইচা খুজিব আৰু আপুনি যদি মানা কৰিব নোৱাৰা টাইপৰ মানুহ ধাৰ দিলে হিয়া ঘুৰাই আনোতে আপোনাৰ অৱস্থা বাহিৰ হ'ব সো সতৰ্ক হৈ থাকিব হয়তো বহুত ক্লোজ কাৰোবাক দি দিয়ে যি আপোনাক পইচা ঘুৰাই পোৱাৰ চান্স থাকে তাতকৈ বছৰত ডোনেশন কৰিব এবাৰ সৰু খুৰা ডোনেশনে কিয় নহওক মনত শান্তিও পাব পিছত ঘৰত কি বস্তু লাগে কি নালাগে চেক কৰিব অলাগতিয়াল বস্তুবোৰ বাহিৰ কৰিব কেতিয়াবা কিছুমান লাগতিয়াল বস্তু আগতীয়াকৈ বেছি দিয়া হয় আৰু অদৰকাৰী যেটো কেতিয়াও ইউজে নকৰো ৰাখি থৈ দিয়া হয় সো ভালকৈ চেক কৰিব আৰু ইউজলেছ বস্তু বেছি দিব নেক্সট আপোনাৰ মানি বেছিকৈ কোট স্পেন্ড কৰে কোট বেছিকৈ খৰচা কৰে সেই হেবিটটো সদায় মনত ৰাখিব তাক যাতে আপুনি ৰিপিট নকৰে সো আজিৰ ভিডিওটো এইখিনিলৈকে আশা কৰো ভিডিওটো যদি ভাল লাগিল লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি নটিফিকেশন অল কৰি দিব